তো গাইজ আজি বৰশী বাম বুলি আহিছোঁ খালত। তো এতিয়া মই আটা মাৰি আছোঁ চাব পাৰে। লাৰু ৰেডি হৈ গ'ল আটাৰ লাৰু। এতিয়া মই চিপটো লওঁ, চিপটো এইটো থোৱাই আছে। মাদাৰে এইটো চিপেদি বহি থাকে। এই চিপ নাচাইয়া লাঠি আনে ছাগল খেলা লাঠি আন চিপ নে আগ নাই কিবা নাই যি নহওক এইটো দি বহো আৰু মাদাৰে বহি থাকে এইটো দি। এই ফাৰ্ষ্ট যাত্ৰাই মানে মোৰ এই বৰশী চিঙিলে গালে চাব পাৰে। মানে কেইটামান খাতাৰনাক ৰূপচান্দা আছে মানে দাঁত দাঁড়ি থৈ দিছোঁ পুৰা বিয়া আহিলে মানে একদম চপতকৈ খাই পেলাই চিঙি গ'ল মোৰ বৰশীটো। এতিয়া মই আগ পেকেট বৰশী লৈ আছোঁ, এক পেকেট চাব পাৰে, এক পেকেট বৰশী এইটো। আৰু এইটো আৰু মোৰ হাতত থকা লাইটাৰ এইটো মানে এনেকৈ এইটো চুইচটো অন কৰিব লাগে, তাৰপিছত এইটো টিপি মাৰি ধৰিলে এনেকৈ জ্বলি উঠে দেখছি না। এইটো হ'ল ইলেক্ট্ৰিক লাইটাৰ, মানে আমাৰ মাইনাই অৰ্ডাৰ দিছোঁ, চাৰ্জ দিব লাগে। সেইটো লগাই লওঁ, লগাই চাওঁ কেতিয়া পাওঁ আৰু বেছ চিঙিব পাৰে নোৱাৰে। কিবা আৰু লগাই ল'লোঁ এই চাওক চাব পাৰে। লেপটপ চব লগালে আৰু পাতো চাওঁ কি পাওঁ। অ' গাইছ চাব পাৰে ফাইনেলি মই ঘৰেদি যাত্ৰা কৰি দিলোঁ। চাওক ফাইনেলি ঘৰে পাই গ'লোঁ গাইছ। চাওক কিবা চাব পাৰে এইবাৰ কাৱেলি যাত্ৰা কৰিলোঁ, কাৱেলি পালোঁ দেখছি না। চাব পাৰে আৰু এটা পাই গ'লোঁ গড়ে কৰে চাব পাৰে। ইয়াৰ স্কুলত যাব সি আহি পেলাই কি আছে আৰু এৰি দিওঁ নেকি বাদ দিন আৰু দে ঘূৰি ফুৰি নেকি থৈয়ে দিওঁ এক। গাইছ চাব পাৰে এইবাৰ কাৱেলি যাত্ৰা কৰি দিলোঁ মই দেখছি না। কাৱেলি পাই গ'লোঁ, কাৱেলি শিৱালী কাৱেলি। গাইছ আজি মানে হৈ গ'ল বৰশী বোৱা, বৰশী থওঁ আৰু মাছ দেখি আছোঁ আপোনালোকক। চাব নেকি মাছ সেইকেইটা পাই গ'লোঁ, হৈ যাব আশাচ। আজি কাৰণে ভিডিঅ'টো ইমান আছিল, বাই বাই।